আজি আহিছোঁ মোৰ মানে কোম্পানীৰ বুলি ক'ব লাগিব আৰু আপোনাৰ মানে দুজনৰ মানে বাচ্ছাৰ জন্মদিনৰ কাৰণে মানে আমাৰ যিখিনি ষ্টাফ আছিল ষ্টাফখিনিক মানে এটা খানা দিছিল আজি বৰকা ছাইডত। কিন্তু বৰকাৰ পৰা অলপ সময় সেই বৰুৱাজানী বুলি কয় জেগাটুকুৰা পুঠিমাৰী নদীৰ একদম কাষতে আৰু। তো খানালৈকে আহিলোঁ, আহি বাকী পিছত যিখিনি কৰোঁ যিখিনি হয় গোটেইখিনি ভিডিঅ'ত দেখামে। আমাৰ খানা খোৱা জেগাটো হৈছে এইটো, ইয়াতে আছোঁ গোটেইখিনি আমাৰ ষ্টাফৰ সৈতে মানুহখিনি আছে। এইটো হৈছে পুঠিমাৰী নদী। এইটো আজিৰ পৰা মোটামুটি এসপ্তাহ আগত একদম পানী আহিছিলে পুৰা ইয়ালৈকে, একদম মথাউৰি ক্ৰছ কৰি পেলাই পানী আহিছিলে, পুৰা ফুল হৈ গৈছিল। এতিয়া পানীটো বহুতখিনি শুকাই গ'ল। এইটো পুঠিমাৰী নদীৰ যিটো ভিউ হয় সেইটো মই আপোনাক দেখুৱাই আছোঁ। বাচ্চাটো বাৰ্থডে আহি আছে, সেইবুলি এটা খানা। এওঁৰ ছোৱালীটোৰ বাৰ্থডে গ'ল, সেইটো এটা ৰিজন। থাৰ্ড ৰিজনটো হ'ল যে আমি কেতিয়াও এনেকৈ লগ নাই, আৰু এনেকৈ মাজে মাজে লগ হ'লি আমাৰ গোটেইকেইটাৰ মাজতে সম্পৰ্কবিলাক ভাল হয়। কামটো সদায় কৰিবা, কাম চুজিব ডাইলগ আছে, দো গাড়ী কাম কৰক কৈছে নাই, তাৰ নামটো কেলা নল'লি হ'ল, দো গাড়ী ল'ব লাগিব না, শুনা তাৰ নামটো লৈছ কাৰণে মানুহ আৰম্ভ পৰা আহি এইটাও ল'ব লাগিব, দো গাড়ী কাম কৰক ভাই, এনেকৈ কওঁ, সেইটো মই কওঁ 125 টাকা বোলা হয় তুমি। তো কামটো হৈ থাকিব, কিন্তু ফেক্টৰীতে ক'লে নেকি ফেক্টৰীত গেলি তোমাৰ কাম নহকে নাই, কামটো হৈ আৰু আজিকালি মোৰ 1.5 বছৰ হ'ল, আৰু 8 মাহ হ'ল, কামো শেষ নহয়, আৰু কিবা কাম এটা আৰম্ভ হ'লেও তোমাৰ শেষ নকৰাকৈ নাই। সেইটো মই যেতিয়াই নাবাজককৈ ৰাতি 7টাই বাজক 10টাই বাজক 9টাই বাজক গোটেইখিনি মানুহে কাম ধুনীয়াকৈ আমি কৰি আহি আছোঁ, আৰু এনেকৈ কৰি থাকিম। এতিয়া আমি কিমান দিন
বা মই এতিয়া ৰঞ্জিত বা মই আমি I like to be educated, but I'm so frustrated. To my loneliness, I guess the ignorance is bliss. I like to be forward, rewind, take it out of cue. Stand up for the hall of shame. I wish I knew how much I মই তোমাৰ লগত এটা কথা miss আমাৰ now. লগত কিবা প্ৰব্লেম আছে নহয় মোৰ সন্মুখত সেই মানুহটোক লৈ আহ সন্মুখত ক'ব কথা পাতিম যদি তুমি সন্মুখত কথা পাতিবা তোমাৰ সেই মোক আহিলে গোটেই মানুহ নাহে নেকি এই চকলেট দিম বুলি বুলি চব আহিছে চকলেট গোটাই আছে মালে মাংস খাদ্য চব আছে বন্ধুসকল এতিয়া এটা বিশেষ বুলিয়ে ক'ব লাগিব আৰু মানে কি হয় ওচৰৰে আমাৰ ষ্টাফৰে হয় লেবাৰ হয় তেওঁ মানে লোডিং কৰে বা তেনেকুৱা হেভি লেবাৰ হয় তেওঁৰ যিটো বাচ্ছা আছে বাচ্ছাটোৱে মানে ক'লে যে আমাৰ যিজন ছাৰ আছিলে ছাৰজনক ক'লে যে মানে ইহঁতৰ এইখিনিতে বহুত বানপানী হয় তাৰ কাৰণে বেলৰ পুলি এটা মানে ৰোৱাৰ কথা তেওঁ ক'লে তো দে ঠিক আছে তো তাৰ কাৰণে মানে ইয়াতে আমাৰ ছাৰ দুজন মিলি পেলাই মানে এটা বেলৰ পুলি ৰুব তো যাতে তেওঁলোকৰ সেই বেলৰ পুলিটোৰ কাৰণে বহুত দূৰলৈকে যায় যিহেতু মাথাউৰিটো মানে বহুত সুবিধা হ'ব আৰু তাৰ কাৰণে মানে এই কাৰ্যটো অনুষ্ঠানটো কৰা হৈছে তো চাই থাকক এইখিনি জেগাতে হ'ব নেকি অলপ আগুৱাই দিলে ভাল আছিল নেকি এইখিনি জেগাত অলপমান দুৰ্বলটো এইখিনি জেগাতে আছে না মাথাউৰিটো মাথাউৰিটোৰ দুৰ্বলতা এইখিনি জেগাত আছে এইখিনি জেগাত ধুনীয়া হ'ব কৃষ্ণ I wish I knew. এতিয়া দুটা তামোল পুলি আৰু বেল পুলি বৃক্ষৰোপণ হ'ব তো এইখিনি জেগা বহুত বিকচি হৈ যায় Cause I've been living life right like I could just die any minute. Don't pull right down the side. PCH, country limit. I don't need a guide for lights. Take me where I wanna visit. Are you alive? Or just breathing? Cause I've been living life right like I could just die any minute. Don't pull right down the side. PCH, country limit. I don't need a guide for lights. Take me where I wanna visit. Are you alive? Or just breathing? Flashing red lights, driving at night. Window that's right, feeling alive. Nothing in sight, forever in flight.
I've been living life right like I could just die any minute. Going for a ride down the side, PCH, country limit. I don't need a guide, follow lights, take me where I wanna visit. Are you alive? Oh, just breathe in. Cause I've been living life right like I could just die any minute. Going for a ride down the side, PCH, country limit. I don't need a guide, follow lights, take me where I wanna visit. Are you alive? Oh, just breathe in. চব মিলে Rabbit. তুমি মাতি যোৱা ৰঞ্জিতে কিবা লাগিছিলে নেমু আৰু জলকীয়া নেমু আৰু জলকীয়া বঢ়িয়া নে সুন্দর সুন্দর উৎকৃষ্ট বঢ়িয়া নিমখৰ নতুন ব্ৰেণ্ড লৈছে নেকি আবেজ নিমখ মনচা কেনেকুৱা আজিৰ দিনটো বহুতেই ভাল লাগিল ইয়াতে মানে সমূহীয়াকৈ এসাঁজ খালোঁ মানে ঠাইখিনিও বহুত মানে একদম বিৰাট ভাল হয় তো আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ বন্ধুসকল ছাবস্ক্ৰাইব কৰিব যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু শ্বেয়াৰ কৰিব ধন্যবাদ